হেল্ল' ষ্টুডেণ্টছ IKK লাৰ্ণ আছামলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 6ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো প্ৰশ্ন উত্তৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে আদিম মানুহে প্ৰথম ব্যৱহাৰ কৰা সূতাৰ কাপোৰ কেনেকুৱা আছিল? উত্তৰ, আদিম মানুহে প্ৰথমে কপাহৰ আহেৰে হাতেৰে কটা সূতাৰে বোৱা সাধাৰণ কাপোৰ ব্যৱহাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 2, আদিম মানৱে জন্তুৰ ছাল কি কামত ব্যৱহাৰ কৰিছিল? উত্তৰ, আদিম মানৱে জন্তুৰ ছাল পোছাক হিচাপে পিন্ধিবলৈ, শীতৰ পৰা সুৰক্ষা পাবলৈ, বিচনা বনাবলৈ আৰু আশ্ৰয়স্থল ঢাকিবলৈ ব্যৱহাৰ কৰিছিল। 3 নম্বৰ কুৱেশ্যন, পোছাকৰ ক্ষেত্ৰত প্ৰস্তৰ যুগৰ আগতে পৃথিৱীখন কেনেকুৱা আছিল? উত্তৰ, প্ৰস্তৰ যুগৰ আগতে মানুহে পোছাক বনোৱাৰ কৌশল নাজানিছিল। তেওঁলোকে গছৰ পাত, গছৰ বাকলি আৰু জন্তুৰ ছাল ব্যৱহাৰ কৰি শৰীৰ ঢাকিছিল। কুৱেশ্যন নম্বৰ 4, কি যুগক পোছাকৰ ক্ষেত্ৰত ক্ৰম বিকাশৰ যুগ বুলি কোৱা হয়? উত্তৰ, ব্ৰিটিছ যুগক পোছাকৰ ক্ষেত্ৰত ক্ৰম বিকাশৰ যুগ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 5, কি গছত ফুল দেখি আদিম মানৱে আঁহ আৰু সূতা উদ্ভাৱন কৰে? উত্তৰ, কপাহ গছত ফুল দেখি আদিম মানৱে আঁহ আৰু সূতা উদ্ভাৱন কৰে। কুৱেশ্যন নম্বৰ 6, কি জাতিৰ আগমনৰ ফলত গুপ্ত যুগৰ অৱসান ঘটে? উত্তৰ, হুন আদি বিদেশী জাতিৰ আগমনৰ ফলত গুপ্ত যুগৰ অৱসান ঘটে। কুৱেশ্যন নম্বৰ 7, মোগল যুগত ব্যৱহাৰ কৰা দুবিধ পোছাকৰ নাম লিখা। উত্তৰ, মুছলিন কুৰ্তা আৰু পায়জামা। কুৱেশ্যন নম্বৰ 8, বিজ্ঞানসন্মত পোছাকৰ জনকতা কোন? উত্তৰ, ডক্টৰ G.D. নাইডুক বিজ্ঞানসন্মত পোছাকৰ জনক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, লং চুৱেট প্ৰথমে চিলাই কৰা ব্যক্তিজনৰ নাম লিখা। উত্তৰ, চাৰ্লছ ফ্ৰেডৰিক অৰ্থ। কুৱেশ্যন নম্বৰ 10, কি যুগত পোছাকৰ আধুনিকতাই গা কৰি উঠে? উত্তৰ, ব্ৰিটিছ যুগত পোছাকৰ আধুনিকতাই গা কৰি উঠে। কুৱেশ্যন নম্বৰ 11, ইস্কিমো জাতিৰ বাসস্থানৰ নাম লিখা। উত্তৰ, ইস্কিমো জাতিৰ বাসস্থানৰ নাম হ'ল ইগ্লু। কুৱেশ্যন নম্বৰ 12, এপ্ৰিল, মে, জুন আৰু জুলাই মাহক কি কাল বুলি কোৱা হয়? উত্তৰ, এপ্ৰিল, মে, জুন আৰু জুলাই মাহক গ্ৰীষ্মকাল বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 13, 0°C অঞ্চলৰ মানুহে কি ধৰণৰ বস্তু ব্যৱহাৰ কৰে? উত্তৰ, 0°C অঞ্চলৰ মানুহে ডাঠ পশমী আৰু উষ্ণ বস্ত্ৰ ব্যৱহাৰ কৰে। কুৱেশ্যন নম্বৰ 14, বৰ্ষা ঋতুত কেনেকুৱা পোছাক পৰিধান কৰে? উত্তৰ, বৰ্ষা ঋতুত পাতল, আৰামদায়ক আৰু সহজে শুকাই যোৱা পোছাক পৰিধান কৰা হয়। কুৱেশ্যন নম্বৰ 15, জাতিৰ পৰিচয় দিয়া উপাদান কি? উত্তৰ, পোছাক হৈছে জাতিৰ পৰিচয় দিয়া এক গুৰুত্বপূৰ্ণ উপাদান। কুৱেশ্যন নম্বৰ 16, ভাৰতীয় পৰম্পৰাগত পোছাকৰ অধ্যয়ন বুলিলে কি বুজা? উত্তৰ, ভাৰতৰ বিভিন্ন ৰাজ্য, সম্প্ৰদায় আৰু জনগোষ্ঠীৰ ঐতিহ্যবাহী পোছাক, সাজ-পোছাকৰ ধৰণ, ব্যৱহাৰ আৰু বৈশিষ্ট্যৰ বিষয়ে অধ্যয়ন কৰাকে ভাৰতীয় পৰম্পৰাগত পোছাকৰ অধ্যয়ন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 17, কাপোৰৰ বিকাশৰ ইতিহাসৰ বাককেইটা লিখি চমু বৰ্ণনা কৰা। উত্তৰ, মানুহৰ সভ্যতাৰ বিকাশৰ লগে লগে কাপোৰৰো ক্ৰমাগত উন্নতি ঘটিছে। কাপোৰৰ বিকাশৰ ইতিহাসক সাধাৰণতে আদিম যুগ, প্ৰস্তৰ যুগ, গুপ্ত যুগ, মোগল যুগ আৰু ব্ৰিটিছ তথা আধুনিক যুগত ভাগ কৰা হয়। আদিম যুগত মানুহে গছৰ পাত, বাকলি আৰু জন্তুৰ ছাল ব্যৱহাৰ কৰি শৰীৰ ঢাকিছিল। প্ৰস্তৰ যুগত মানুহে কপাহ, শণ আদি উদ্ভিদৰ আঁহ সংগ্ৰহ কৰি সূতা প্ৰস্তুত কৰাৰ কৌশল শিকে। গুপ্ত যুগত ভাৰতৰ বয়ন শিল্পই বিশেষ
উন্নতি লাভ কৰে আৰু বিভিন্ন ধৰণৰ সূক্ষ্ম কাপোৰ তৈয়াৰ হ'বলৈ ধৰে। মোগল যুগত মুছলিম, ৰেচমী আৰু নক্সাযুক্ত কাপোৰৰ ব্যৱহাৰ বৃদ্ধি পায়। ব্ৰিটিছ যুগত যন্ত্ৰচালিত বয়নশিল্পৰ বিকাশ হয় আৰু আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত বিভিন্ন কৃত্ৰিম নতুন ডিজাইন আৰু উন্নত মানৰ কাপোৰ উৎপাদন কৰা হয়। কুৱেশ্যন নম্বৰ 18, ব্ৰিটিছ যুগ আৰু আধুনিক যুগত পোচাকৰ বিকাশ সম্পৰ্কে এখন বৰ্ণনা লিখা। উত্তৰ, ব্ৰিটিছসকল ভাৰতলৈ অহাৰ পিছত পোচাকৰ ক্ষেত্ৰত বহু পৰিৱৰ্তন দেখা যায়। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত কোট, পেণ্ট, চাৰ্ট, টাই, লং চুট আদি পোচাকৰ ব্যৱহাৰ বৃদ্ধি পায়। এই সময়ছোৱাত কল কাৰখানা স্থাপন হোৱাৰ ফলত বৃহৎ পৰিমাণে কাপোৰ উৎপাদন সম্ভৱ হয়। আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত নাইলন, পলিষ্টাৰ, ৰেয়ন আদি কৃত্ৰিম আৱিষ্কাৰ হয়। নতুন নতুন ডিজাইন, ফেশ্বন আৰু চিলাই পদ্ধতিৰ বিকাশে পোচাক শিল্পক অধিক উন্নত কৰি তুলিছে। বৰ্তমান যুগত পোচাক কেৱল শৰীৰ আভৰণৰ বস্তু নহয়, ই ব্যক্তিত্ব আৰু সংস্কৃতি আৰু সামাজিক মৰ্যাদাৰো প্ৰতীক। কুৱেশ্যন নম্বৰ 19, জলবায়ু অনুসৰি পোচাকৰ প্ৰভাৱ কেনেকুৱা এই বিষয়ে বৰ্ণনা কৰা। উত্তৰ, জলবায়ুৱে মানুহৰ পোচাক নিৰ্বাচনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিভিন্ন অঞ্চলৰ জলবায়ু ভিন্ন হোৱাৰ বাবে সেই অঞ্চলৰ মানুহৰ পোচাকো বেলেগ বেলেগ হয়। শীত প্ৰধান অঞ্চলত বসবাস কৰা লোকসকলে ঠাণ্ডাৰ পৰা সুৰক্ষা পাবলৈ পশমী, ডাঠ আৰু উষ্ণ কাপোৰ পৰিধান কৰে। গৰম অঞ্চলত বসবাস কৰা লোকসকলে পাতল, সুঁতি আৰু আৰামদায়ক কাপোৰ ব্যৱহাৰ কৰে। বৰ্ষাকালত পানী কম শোষণ কৰা আৰু সহজে শুকাই যোৱা কাপোৰ পিন্ধা হয়। মৰুভূমি অঞ্চলত সূৰ্যৰ তীব্ৰ তাপৰ পৰা সুৰক্ষা পাবলৈ দীঘলীয়া আৰু ঢিলা পোচাক ব্যৱহাৰ কৰা হয়। এইদৰে জলবায়ুৰ তাৰতম্য অনুসৰি মানুহৰ পোচাকৰ ধৰণ সলনি হয়। কুৱেশ্যন নম্বৰ 20, পৰম্পৰাগত ৰীতি অনুসৰি পোচাকৰ প্ৰভাৱ সম্পৰ্কে কি জানা লিখা। উত্তৰ, পোচাক কোনো জাতি বা সমাজৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। বিভিন্ন ৰাজ্য, জাতি আৰু জনগোষ্ঠীৰ নিজা নিজা পৰম্পৰাগত পোচাক আছে, যিবোৰে তেওঁলোকৰ সাংস্কৃতিক পৰিচয় প্ৰকাশ কৰে। উৎসৱ, বিয়া, ধৰ্মীয় অনুষ্ঠান আৰু বিশেষ সামাজিক কাৰ্যসূচীত পৰম্পৰাগত পোচাকৰ বিশেষ গুৰুত্ব থাকে। অসমৰ মহিলাসকলে মেখেলা চাদৰ, পশ্চিম বংগৰ মহিলাসকলে শাৰী, ৰাজস্থানৰ মহিলাসকলে গাগৰা চোলি আৰু পুৰুষসকলে পাগৰি পৰিধান কৰে। এই পোচাকসমূহে সংশ্লিষ্ট অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাক প্ৰতিফলিত কৰে। সেয়েহে পৰম্পৰাগত ৰীতিয়ে পোচাকৰ ধৰণ, নক্সা আৰু ব্যৱহাৰৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। কুৱেশ্যন নম্বৰ 21, অসম, পশ্চিম বংগ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ পৰম্পৰাগত পোচাকৰ তালিকা প্ৰস্তুত কৰা। উত্তৰ, ৰাজ্য পৰম্পৰাগত পোচাক: অসম মেখেলা চাদৰ গামোচা, পশ্চিম বংগ তাঁতশাৰী ধুতি পাঞ্জাবী, ৰাজস্থান গাগৰা চোলি পাগৰি, উত্তৰ প্ৰদেশ কুৰ্তা পায়জামা শ্বেৰৱানী, মহাৰাষ্ট্ৰ নৱাৰী শাৰী ধোতাৰ খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 22, লৌহ যুগত শিল্পৰ পাতিৰ সলনি ডেছ পাতি ঘড়ী দিছিল। উত্তৰটো হ'ব লোহাৰ। কুৱেশ্যন নম্বৰ 23, ডেছ বিজ্ঞানভিত্তিক কটা আৰু চিলাইৰ পিতা বুলি আখ্যা দিয়া হৈছে। উত্তৰটো হ'ব চাৰ্লছ ফ্ৰেডৰিক অৰ্থক। কুৱেশ্যন নম্বৰ 24, পুৰণি দিল্লীৰ ব্যৱসায়ীয়ে মুছলিম কুৰ্তা ডেছ পিন্ধিছিল। উত্তৰ, পায়জামা পিন্ধিছিল। কুৱেশ্যন নম্বৰ 25, ডেছ ভাৰত আগমনৰ লগে লগে পোচাক পৰিধানৰ ক্ষেত্ৰত ক্ৰমশ আধুনিকতাই ঘা কৰি উঠে। উত্তৰ, ব্ৰিটিছসকলৰ। কুৱেশ্যন নম্বৰ 26, সংক্ষেপে ক'বলৈ হ'লে ডেছ পোচাকৰ জনমদাতা।
উত্তৰ প্ৰকৃতি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।